অৱশেষত মুখ খুলিলে শ্যামকানুৰ মহন্তই। কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে বিতৰ্কত সোমাই পৰিছিল শ্যামকানুৰ মহন্তৰ। শ্যামকানুৰ মহন্তৰ নেতৃত্বতে জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেলত ছিংগাপুৰত আয়োজন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু শ্যামকানুৰ মহন্তৰ নেতৃত্বতে জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ। জুবিন গাৰ্গ অসুস্থ আছিল আৰু অসুস্থৰ অৱস্থাটো কিয় এনেদৰে সাগৰত সাঁতুৰিবলৈ দিয়া হৈছিল বুলি শ্যামকানুৰ মহন্তৰ ওপৰত অসমবাসীৰ ৰাইজে প্ৰশ্ন উত্থাপিত কৰিছিল আৰু অৱশেষত মুখ খুলিলে কি কথা ক'লে শুনোৱা হওক। ইয়াত গৈছিলে যাওঁতে তেওঁ সাগৰত কিবা মই তেতিয়া মিটিং আমি নাছিলোঁ, আমাৰ কোনো আমি নাই, আমাৰ গোটেই দলটো আমাৰ সকলো মিটিঙত আছিলোঁ আৰু তেওঁলোকে জুবিন গাৰ্গে তেতিয়া স্কুবা ডাইভিং কোৱা নাই বুলি এনেই তাত মোক পিছত চিধাৰ্থ হৈ কোৱা মতে যে কিবা সাঁতুৰিবলৈ গৈছিলে। লওঁতে একজেক্টলি কেনেকৈ হ'ল সাঁতুৰিবলৈ যাওঁতে চিধাৰ্থতে ভালকৈ ক'ব পাৰিব। আমাৰ অৱস্থা কাৰো নাই কন্দা কটা মানে একজেক্ট খবৰটো দিবলৈ আমাৰ মুখেৰে মাত নোহোৱা অৱস্থা হৈ আছে। সাঁতুৰিব যাওঁতে তেওঁ হয়তো কিবা এটা তেওঁলোকে কি হৈছে তেওঁ মানে চিজাৰ টাইপৰ হ'ব পাৰে বুলি কৈছে। তাৰপিছত তেওঁ লগে লগে কোষ্ট গাৰ্ডে তেওঁক লৈ গ'ল, গাড়ী লৈ পেলাই তেওঁ হস্পিটেললৈ নিলে। হস্পিটেল নিয়াৰ পিছত তেখেতে মৃত্যু বুলি ঘোষণা কৰিছে হস্পিটেল। লগে মই হাই কমিশ্যন মই যেতিয়া মিটিঙত আছিলোঁ বহুত দূৰত। এয়া আছিল শ্যামকানুৰ মহন্তৰ ভাষ্য। কিন্তু হ'লেও অসমবাসীৰ ৰাইজৰ মনত এটা প্ৰশ্ন সদায় উদয় হৈ থাকিব, এয়া আকস্মিক মৃত্যু নে জুবিন গাৰ্গক আমাৰ মাজৰ পৰা আঁতৰাই নিয়া এক কৌশল? কিয় অসুস্থৰ মানুহজনক নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ আমাৰ ভাৰতৰ দৰে এখন বিশাল দেশত ঠাই নহ'ল? কিয় শ্যামকানুৰ মহন্তই অসমৰ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ বিদেশৰ এখন ঠাই বাছি লৈছিল? এজন অসুস্থৰ মানুহক এনেদৰে বিদেশলৈ মাতি নি তাকো সাগৰত যদি সাঁতুৰিব বিচাৰিছে কিয় বাধা প্ৰদান কৰা নাছিল জুবিন গাৰ্গৰ সতীৰ্থই? তাক লৈ এতিয়া বহু প্ৰশ্ন উত্থাপিত হৈছে। জুবিন গাৰ্গৰ শাৰীৰিক অসুস্থতা জানিও কিয় শ্যামকানুৰ মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিবলৈ ভাৰতৰ দৰে এখন বিশাল দেশত ঠাই নাপায় ছিংগাপুৰত ঠাই ল'লে? আজি ভাৰত নাইবাৰ অসমত যদি এনে হ'লহেঁতেন হয়তো আমি জুবিন গাৰ্গক চিৰদিনৰ বাবে হেৰুৱাবলগীয়া নহ'লহেঁতেন। এনেদৰে বহু প্ৰশ্ন উত্থাপিত হৈছে এতিয়া অসমবাসী ৰাইজৰ মনত। কিন্তু আপোনালোকৰ বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব আৰু অৱশেষত এইদৰে শ্যামকানু মহন্তই নিজৰ মতামতসমূহ সংবাদ মাধ্যমৰ আগত আগবঢ়াইছে। এখেতৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব। জুবিন গাৰ্গ সঁচাকৈ আমাৰ মাজত যেন নাই সেইষাৰ কথা আমি কেতিয়াও বিশ্বাস কৰিবই নোৱাৰোঁ। এখেতৰ বিদেশী আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব।